তো নমস্কাৰ দৰ্শকসকল, মই বিকিৰণ বৰুৱাই আপোনালোকক ৰিচাইক্লিং আৰ্মিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম আমি কেনেদৰে পুৰণি বাতৰি কাকতৰ পৰা খ্ৰীষ্টমাছ বল প্ৰস্তুত কৰিব পাৰোঁ। এই ভিডিঅ'টো হৈছে খ্ৰীষ্টমাছ প্লেলিষ্টৰ থাৰ্ড আৰু লাষ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব। তেনেহ'লে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ৰিচাইকেল। প্ৰথমতে আপোনালোকে পুৰণি নোটবুক কভাৰখন লৈ ল'ব আৰু মুখনি আকৃতিত জোখত আপোনালোকে সেইটো কাটি পিনি মেৰিয়াই ল'ব। তাৰপাছত তাত ষ্টেবল মাৰি ধুনীয়াকৈ লগাই দিব। ইয়াৰ পাছত আপোনালোকে এখন কাগজ লৈ মেৰিয়াই পিনি সেইটো ইকুৱেল হাফত ডিভাইড কৰি আপোনালোকে সেইবোৰ দাগ দি ল'ব ইয়াত দেখুওৱা ধৰণে। তাৰ পাছত বাতৰি কাকতখনত তেনেধৰণে 1 চেণ্টিমিটাৰকৈ প্ৰয়োজন অনুসৰি ষ্ট্ৰিপ কাটি ল'ব। মই ইয়াত 9ডাল ষ্ট্ৰিপ কাটি লৈছোঁ। আপোনালোকে যিমান মৰ্জি সিমান ষ্ট্ৰিপ কাটি ল'ব। পিছে মোৰ দিগদাৰ হৈছিল কমকৈ ষ্ট্ৰিপ কটাৰ বাবে। আপোনালোকে যিমান পাৰে বেছিকৈ ষ্ট্ৰিপ কাটিবলৈ চেষ্টা কৰিব, নহ'লে ষ্ট্ৰিপকেইডাল ডাঙৰ কৰিবলৈ চেষ্টা কৰিব। এনেধৰণে কাটি হোৱা পাছত সেইবোৰ আঠা লগাই তাত লগাই দিব। এনেধৰণে গোটেইকেইডাল লগাই ল'ব। তাৰপাছত তাত মুখনিখন লগাই দিব। মুখনি মই 2খন লগাই দিলোঁ, আপোনালোকে পিছত গম পাব। আৰু লগতে আপোনালোকে এই ৰছীডাল মুখনিখনত ভৰাই দিব। এয়া দেখিলে আমি এটা সুন্দৰ বল প্ৰস্তুত কৰি দিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আকৌ এইটো সোমবাৰে লগ পোৱাৰ আশাৰে বি ক্ৰিয়েটিভ, ষ্টে ক্ৰিয়েটিভ, জয় আই অসম। ধন্যবাদ। First Noel, the angel did say, was to